নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি কথা পাতিম বৰ্তমান এইকেইদিনত চলি থকা বিশেষ চৰ্চিত ছবিখন, যাৰ নাম ৰাঘৱ। সকলোৱে জানে ৰাঘৱ চোৱা নোচোৱা সকলোৱে এইটো নিজৰ কথা, নিজৰ মনৰ ইচ্ছা তেওঁলোকৰ। যোনে ভাল পাইছে চাইছে, যোনে ভাল পোৱা নাই নাই চোৱা। কিছুমানে পইচাৰ অভাৱত চোৱা নাই, কিছুমানে সময়ৰ অভাৱত চোৱা নাই। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। যিহেতু কৰোণা সময়ৰ পাছৰ পৰা আমাৰ জনসাধাৰণ বহুত বেছি অৰ্থ সংকটত ভুগিব লগা হৈছে বুলি ধাৰণা সকলোৰে। বহুত বেছি ক্ষতিও হৈছে আমাৰ। সেইকাৰণে হয়তো টকাৰ অভাৱত কিছুমানে চাব পৰা নাই, কিছুমানে দূৰ আৰু চিনেমা হলৰ অভাৱত চোৱা নাই। তেওঁলোকৰ নিজৰ নিজৰ কথা, কাৰণ সাধাৰণ জনতাই ইমান দূৰলৈ গৈ পেলাই গাড়ী ভাড়া কৰি এখন ছবি চাবলৈ যোৱাটো ইমান যুক্তিসংগত নহয় বুলি ভাবোঁ। আচলতে মই ভাবোঁ যদি পাৰিছে চাইছে, সেইটো তেওঁলোকৰ কথাই বাৰু। অপিনিয়ন চবৰে নিজৰ নিজৰ, গতিকে মাত মতা অধিকাৰ সকলোৰে আছে। এইটো নকওঁ যে আপোনালোকে নাচাব। মোৰ মতামত কি মই জনাম আজিৰ ভিডিঅ'টোত। যেনে ৰাঘৱক লৈ মোৰ মনত কেনেকুৱা চিন্তাধাৰা বাস লৈছে। ৰাঘৱ যেতিয়া ৰিলিজ হৈছে, ৰিলিজ হোৱাৰ দিনা বা পিছদিনাৰ পৰা বুলি ক'ব পাৰোঁ, মোবাইলটো খুলিব নোৱাৰা অৱস্থা। ফেচবুক, ইউটিউব চবতে খালি ৰাঘৱ ৰাঘৱ ৰাঘৱ। ৰাঘৱক লৈ পেলাই কোনোবাই গালি পাৰিছে, কোনোবাই ভাল মতামত দিছে। চাবলৈ নোযোৱাসকলক কোনোবাই গালি পাৰিছে, চাবলৈ যোৱাসকলক গালি পাৰিছে। ঠিক তেনেধৰণেই চলি আছে আজিলৈকে। মুঠতে ফেচবুক, ইউটিউব চবতে একেই গতি। চাৰিওফালে খালি ৰাঘৱ ৰাঘৱ। খঙো উঠি যায়, মোবাইলটো খুলিলে খালি সেয়া দেখোঁ। মই মোবাইলত দুখনমান চিৰিয়েল চাওঁ, হিন্দী চিৰিয়েল চাওঁ সাধাৰণতে। বেছি টাইম দিব নোৱাৰোঁ মোবাইলত ছোৱালীৰ কাৰণে। ভিডিঅ'টো বনাওঁ আৰু টাইমটো মেনেজ কৰি পেলাই। তাৰপিছতে এতিয়া কি হয়, চিৰিয়েলখন চাবলৈও মই মানে ওপৰত গৈ চাৰ্চ কৰিব লগা হৈছে, য'ত নেকি আগতে মই খুলিলেই মোৰ চিৰিয়েলখন ওলাই যায়। এতিয়া কি হয়, খুলিলে খালি ৰাঘৱক লৈ পেলাই কাৰোবাক কিবা সুধি ফুৰিছে কোনোবাই। ৰাঘৱ চালে, কেনেকুৱা পালে, কিমান আপুনি নম্বৰ দিব, পইণ্ট দি দিছে, 1ৰ পৰা 10ৰ ভিতৰত কিমান দিব, তেনেকুৱা ধৰণৰ কথা চলি আছে। কথাটো হ'ল ৰাঘৱৰ কাৰণে ইমান কিয় প্ৰচাৰ কৰি ফুৰিছে। বাপ্পা মন্ত্ৰী MLA সকলেও ৰিলচ বনাইছে যে ৰাঘৱ চাবলৈ গৈছে তেওঁলোকে, তাৰ কাৰণে এটা ৰিলচ বনাইছে, দি পেলাই দিছে যে আপোনালোকেও ৰাঘৱ চাওকহি। ৰঘুপতি যেতিয়া ৰিলিজ হৈছিলে, এটা বিপৰীত। ৰঘুপতি চাবলৈ কিন্তু মানুহে মানুহক মাতিব লগা হোৱা নাছিলে, সকলো নিজে নিজে গৈ চাইছিলেগৈ ৰঘুপতি। আৰু প্ৰত্যেকেই চিনেমাখন চাই পেলাই এটা ভাল মতামত দিছিলে। আৰু যেতিয়া চিনেমাখন মই চাইছিলোঁ, মোৰো ভাল মতামত চিনেমাখনৰ প্ৰতি। কিন্তু চিনেমাখন চাই পেলাই এনেকুৱা লাগিলে যে ৰঘুপতি পাৰ্ট 2 ইয়াৰ পাছত আহি আছে। ইয়াৰ বাদে আমাৰ ৰঘুপতি চিনেমাখন সকলোৱে আঁকোৱালি ল'লে। আৰু যতীন বৰাদেৱ, তেওঁৰ বিষয়ে ক'বলৈ লৈছোঁ। তেওঁক আমি সৰুৰে পৰা দেখিছোঁ, সৰুৰে পৰা তেওঁক আমি চিনি পাইছোঁ টিভি স্ক্ৰীণত। তেখেত এজন সুদক্ষ অভিনেতা। তেখেতৰ অভিনয় চাই চাই আমি ডাঙৰ হৈছোঁ। আমাৰ মনত তেওঁৰ কাৰণে এখন সুকীয়া স্থান আছিল বা আছে, আজিও আছে, আগলৈও থাকিব। সেইখিনি আমি কোনোদিনা পাহৰি নাযাওঁ, যিহেতু তেখেত আমাৰ মনত সোমাই আছে। তেখেতে কা আন্দোলনৰ সময়ত যি স্থিতি লৈছিল, সেই স্থিতিলৈ আমি ৰাইজসকল তেওঁৰ ওপৰতহে খং ক্ষোভ উজাৰিছোঁ। ইয়াৰ চিনেমাখনৰ পিছফালে যিসকল আছে, তেওঁলোকৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই, বেয়া ধাৰণা নাই। তেওঁলোকৰ প্ৰতি অকণো আমাৰ ক্ষোভ নাইকিয়া যে আমি তেওঁৰ কাৰণে চিনেমাখন চাবলৈ যোৱা নাই। চিনেমাখন মই চাবলৈ যোৱা নাই আৰু চাবলৈ নাযাওঁ। সেইটো মোৰ ব্যক্তিগত কথা। আপোনালোকৰ ব্যক্তিগত মতামত, আপোনালোক যায় নাযায় তাৰ কাৰণে মোক কমেণ্টত গৈ পেলাই গালি পাৰিব নালাগে কোনেও। কিছুমান ইউটিউবাৰে গৈ পেলাই চিনেমা দেখাই পেলাই ইউটিউবত ভিডিঅ' বনাই আছে। আচলতে সেইটো কাম ময়ো কৰিব পাৰিলোহেঁতেন, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ কম। ময়ো গৈ পেলাই চিনেমা এখন দেখাই পেলাই গৈ পেলাই হলত গৈ ভিডিঅ' বনাই চবকে সুধি কৰিব পাৰিলোহেঁতেন। সেইটো নাই কৰা। সুবিধাবাদী যিহেতু নহয়, আমি এক কথাৰ মানুহ, যিটো ক'লোঁ সেইটোৱেই। কেতিয়াবা
হ'ব পাৰে, কিন্তু যাক আমি মনৰ পৰা ভাল পাওঁ তেখেতক আমাৰ বেয়া পোৱাও অধিকাৰ আমাৰ আছে। ঠিক সেই কথাই হৈছে যতীন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত। তেখেতে কা আন্দোলনৰ সময়ত যি ওলোটাবাগৰ স্থিতি লৈছিলে, আজি আহি কৈছিলে যে মই ৰাইজৰ লগত আছোঁ, থাকিম, মই চৰকাৰক আবেদন জনাম তেওঁলোকে অসমীয়া ৰাইজৰ কথা শুনক, সেই বুলি আহি পেলাই যেনেকৈ সকলোৰে লগত থিয় দিছিলে, কিন্তু পিছদিনাখন সম্পূৰ্ণ ওলোটাবাগৰ দিছিলে। তেওঁ দি পেলাই কৈছিলে যে মই বিজেপিত আছোঁ, বিজেপিত থাকিম, মই কা নামানো, মই কা নামানো বুলি কৈছিলে তেখেতে। মই কা মানিম বুলি কৈছিলে, মই কা মানিম বুলি কৈছিলে তেখেতে। আৰু এই ওলোটাবাগৰ স্থিতিটোৰ কাৰণে তেখেতক অসমীয়া ৰাইজে আচলতে বেয়া পাইছিলে, মনত তেখেতৰ প্ৰতি খুব জন্ম হৈছিলে। তাৰ পাছতে তেখেত আকৌ বিজেপিত জইন কৰি লৈ তেখেতে কা মানিছোঁ বুলি ক'লে, টিভি ৰিপৰ্টাৰ চবকে আগত লৈ পেলাই। তাৰপিছতে ঠিক বেলেগৰ কথা ক'বলৈ লৈছোঁ, বেলেগেও কা মানিছিলে, শিল্পী সমাজে তেওঁলোকৰ স্থিতি একেটা আছিলে। তেওঁলোকে কৈছিলে যে আমি কা মানিম, আমি কা মানিছোঁ, সেই বুলি কৈছিলে। গতিকে তেওঁলোকে একে স্থিতিতে আছে। আৰু যতীন বৰাদেৱে লুটিবাগৰ টাইপৰ স্থিতি দিছিলে, সেইকাৰণে তেখেতৰ প্ৰতি অসমীয়া ৰাইজৰ ক্ষোভ আছে। ৰাঘৱ চিনেমাখন যে ভাল হৈছে সেইটো মোৰ দৃঢ় বিশ্বাস বুলি ক'ম, কাৰণ তেখেতৰ এক্টিং আমি সৰুৰে পৰা চাই আহিছোঁ। তেখেতে বহুত সুন্দৰ অভিনয় কৰে, তেখেত এজন সুন্দৰ অভিনেতা। গতিকে নোচোৱাকৈ চিনেমাখন ক'ব পাৰোঁ যে সেইখন এখন ভাল ছবি হৈছে, ভাল অভিনয় হৈছে। লগতে তেওঁলোকৰ লগত যিখিনি আছে কলা কুশলী বা এক্টিঙত থকাসকল, নামবোৰ নকওঁ বাৰু সকলোৱে, তেখেতসকলো সুদক্ষ অভিনেতা বা অভিনেত্ৰী হয়। তাৰ পাছতে ক'বলৈ গৈছোঁ যে যেতিয়া ৰত্নাকৰ ৰিলিজ হৈছিলে, ৰত্নাকৰ ৰিলিজ হোৱাৰ সময়ত শিল দল ভাঙি মানুহ গৈছিলে ৰত্নাকৰ চাবৰ কাৰণে। আমিও গৈছিলোঁ শিল দল ভাঙি, একেদিনাই টিকট পোৱা নাছিলোঁ, দুদিনৰ পিছত হ'লেও টিকট পাইছিলোঁ আৰু চাবলৈ গৈছিলোঁ আমি ৰত্নাকৰ। তেতিয়াও ৰত্নাকৰ চিনেমাখন এখন থেৰী নামৰ হিন্দী চিনেমাৰ কপি আছিলে, সম্পূৰ্ণৰূপে কপি আছিলে বুলি ক'ব পাৰি। সেইখন চাবলৈ কিন্তু কপি বুলি জানিও অসমীয়া ৰাইজ গৈছিলে। তেখেতে কপি চিনেমা এখন বনাইছে যদিও কিন্তু মানুহ গৈছিলে, নোযোৱাকৈ থকা নাছিলে। যিহেতু আজিকালি ছবি চবেই চায়, অসমীয়া হিন্দী, আৰু অকণমান বিসংগতি হ'লে চবেই ধৰিব পাৰে। যিহেতু থেৰীখনৰ সম্পূৰ্ণ অনুবাদ আছিলে ৰত্নাকৰখন, খালি আমাৰ ইয়াত অসমীয়া এক্টৰ আছিলে, অসমীয়া কথা আছিলে, সেইকাৰণে এখন সম্পূৰ্ণ অসমীয়া ছবি। সেইকাৰণে ৰত্নাকৰ চাবলৈ সকলো গৈছিলে, আমিও গৈছিলোঁ। থেৰীখন 2-3বাৰ বেছি চাইছোঁ কিজানি, কাৰণ ভাল লাগে তেলেগু ফিল্ম চাই পেলাই, তামিলৰ ফিল্ম চাই। আমি চাওঁ, মোবাইলতো চাওঁ। তাৰপাছতে ৰত্নাকৰ চাবলৈও কিন্তু আমি নোযোৱাকৈ থকা নাছিলোঁ, ৰত্নাকৰো চাইছিলোঁগৈ। তেতিয়াও তেখেতৰ প্ৰতি বেয়া ভাৱ নাছিলে মনত। যেতিয়া তেখেতে এই কা আন্দোলনৰ সময়ত স্থিতি সলনি কৰা যি লুটিবাগৰ টাইপ কথা ক'লে, তেতিয়াৰ পৰা মানে আৰু ইমান ভাল নলগা হ'ল। যিহেতু তেখেত নিজে আহিছিলে অসমীয়া ৰাইজৰ লগত থিয় হ'ম বুলি, আৰু পিছদিনাখনেই এনেকুৱা কি হ'ল যে পিছদিনাখনেই তেখেত উভতি গুচি গ'ল। তেখেতে কৈছে কোনোবাই আইডি কৰি কিবা কৰিছে, সেইটো আৰু আমি নকওঁ, সেইটো তেওঁ জানিব, তেওঁৰ কথা। কিন্তু যতীন বৰা হিচাপে, অভিনেতা যতীন বৰা হিচাপে আমাৰ মনত যিখিনি তেখেতৰ প্ৰতি শ্ৰদ্ধা বা মৰম, কিবা আন্তৰিকতা এইখিনি আছিলে, এতিয়া সেইখিনি কিছু ঠাইত কমি আহিছে। তেখেতে সিদিনাখন এটা ইণ্টাৰভিউত কৈছিলে যে মই অভিনেতা নহয়, মই অভিনেতা, মই যেতিয়া মৃত্যু হ'ম, মোৰ মৃত্যুত হেডলাইনত অভিনেতা যতীন বৰা মৃত্যু হৈছে বুলি লিখিলে তেখেতে ভাল পাব। তেখেত অভিনেতা হৈ তেখেত থাকিব বিচাৰে, মানে তেখেত অভিনেতা হৈ থাকিব বিচাৰে, সেই বুলি কৈছিলে তেখেতে। তেখেতৰ কাৰণে এটা কথা কওঁ,
আপুনি কা আন্দোলনৰ সময়ত যি লুটিবাগৰ স্থিতি ল'লে সেই স্থিতিৰ পৰা আপোনাক মানুহে ডলাৰ বগৰী সুবিধাবাদী স্বাৰ্থপৰ তেনেকুৱা কিবা এইবিলাকে আৱেগিক দাদা এইবিলাক কয় আপোনাক। গতিকে আপুনি এতিয়া এনেকুৱা হৈছে যে চবেই অসমীয়া ৰাইজে কৈছে যে আপোনাৰ এই ছবিখন নহয় ৰাঘৱেই নহয়, আপুনি যদি অনাগত দিনতো কোনোবা ছবি আপুনি ৰিলিজ কৰে অসমীয়া ৰাইজ চাব নাযায়। আমিও নাযাওঁ চাবলৈ, সঁচা কথা। কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ যে আপুনি পাৰিলে ৰাজনীতি ত্যাগ কৰি পেলাই আপুনি শিল্পী হৈয়ে থাকক ৰাইজৰ মাজত। শিল্পী হিচাপে আপোনাক আমি যিমান সন্মান কৰোঁ, ৰাজনীতি হৈ পেলাই আপুনি সেইখিনি সন্মান আমাৰ নিচিনা মানুহে আপোনাক সেইখিনি সন্মান বৰ্তমান সময়ত কিছু কম হোৱা যেন দেখা পাইছে। যিখিনি আপোনাৰ লগত আছে সেইখিনি থাকক আপোনাৰ লগত সদায়। আৰু শিল্পী হিচাপে আমি যিমান সন্মান এজন শিল্পীক দিওঁ, ৰাজনৈতিক দলৰ এজন নেতা হিচাপে সেইখিনি সন্মান আমি কেতিয়াও দিব নোৱাৰিম। কাৰণ ৰাজনীতি মই ইমান ভাল নাপাওঁ, মোৰ কথা কৈছোঁ, মই ইমান ভাল নাপাওঁ। তেনেকৈ বহুতেই ভাল নাপায়, কাৰণ ৰাজনীতি হৈছে আজি এটা কালি এটা পৰহিলে এটা তেনেকুৱা টাইপ হৈছে। গতিকে ৰাজনীতি আৰু শিল্পী দুইটা বেলেগ বস্তু। আৰু আপোনালোক শিল্পীসকল শিল্পী হৈ থাকক, তেতিয়া অসমীয়া ৰাইজৰ মাজত সদায় জীয়াই থাকিব। ৰাজনীতিলৈ গ'লে এই শিল্পী সত্তাটোক অলপ হ'লেও আপোনালোকে কমি যোৱা যেন পাব আপোনালোকৰ মানে আপোনালোকক ভাল পোৱা লোকসকলৰ ভিতৰত। যেতিয়া ৰাঘৱৰ তেতিয়া কিজানি শ্বুটিং চলি আছিলে, তেতিয়া ফেচবুকত কিছুমান পোষ্ট আহিছিলে যে আপুনি ৰাঘৱ চাবলৈ যাব নে নাযায়। তাত বহু সংখ্যকে কৈছিলে যাম, বহু সংখ্যকে কৈছিলে নাযাওঁ। আৰু এতিয়া যিটো পৰিস্থিতি দেখিছোঁ, বহুত সংখ্যক হয় যোৱাও নাই আৰু বহু সংখ্যক গৈছে। তেওঁলোকে আঁকোৱালি ল'ব পাৰিছে ৰাঘৱক, তেওঁলোক গৈছে। আমাৰ মনত যি আঘাত আছে সেইখিনি আমি পাহৰিব পৰা নাই, সেইকাৰণে আমি নাই যোৱা। যেতিয়া কা আন্দোলন হৈছিলে দিনে ৰাতিয়ে ৰাস্তাত বহি সকলোৱে প্ৰটেষ্ট কৰিছিলে, তেতিয়া আমিও গৈছিলোঁ। আৰু ব্যক্তিগতভাৱে মই এটা কথা কওঁ যে সেই সময়ত আমাৰ পৰিস্থিতি বহুত বেছি বেয়াই আছিলে আমাৰ দুজনৰ। আমি তেতিয়া তেজপুৰত আছিলোঁ। তেজপুৰত আমি য'ত ভাড়া আছিলোঁ সেইখিনি সম্পূৰ্ণ বঙালী মানুহৰ এৰিয়া আছিলে, বঙালী সম্প্ৰদায়ৰ লোক আছিলে তাতে। তেওঁলোক আছিলে কা সমৰ্থনকাৰী আৰু আমি আছিলোঁ কাৰ বিৰোধিতা। গতিকে আমি তেনেকৈ থাকিও কা আন্দোলনত যোগ লৈছিলোঁ আৰু কা আমি নামানো বুলি কৈছিলোঁ। কিন্তু সেইকেইদিন আমি মোবাইলত পোষ্ট দিয়া নাছিলোঁ। কিন্তু কা আন্দোলনৰ সময়ত এই প্ৰটেষ্ট কৰি থকা ব্যক্তিসকলৰ লগত যোগ হ'বৰ কাৰণে নিজকে এই আন্দোলনৰ লগত যোগ কৰিবৰ কাৰণে আমি ওলাই আহিছিলোঁ ঘৰৰ পৰা। আহি পেলাই ৰুমৰ পৰা মানে ভাড়া ঘৰৰ পৰা আহি পেলাই আমি কা আন্দোলনত সহযোগ কৰিছিলোঁ। ভয়ো লাগিছিলে সেইটো সময়ত, যিহেতু আমি এটা এনেকুৱা এৰিয়াত সোমাই আছোঁ। আৰু তাত কি হৈছিলে, আবেলি গৈ কিছুমান ল'ৰাই গৈ দোকান বজাৰ চব ভাঙি দিছিলে যে আমি কাৰণে বিৰোধিতা কৰিছোঁ, দোকান বজাৰ চব বন্ধ দিছে, তোমালোকে কিয় দোকান খুলিছা বুলি দোকান বজাৰ ভাঙি দিছিলে। তেনেকুৱা পৰিস্থিতিও হৈছিলে সেইখিনি ঠাইত। গতিকে আমি পিছদিনাখনেই আমি কলিয়াবৰলৈ বুলি গুচি আহিছিলোঁ। আৰু আহোঁতে বাটতে আমাক কেইজনমান ল'ৰাই ধৰিছিলে যে তোমালোকে জানাই নাজানা যে কা আন্দোলনৰ কাৰণে গাড়ী চাড়ী বন্ধ, তোমালোকে বাইকত কিয় আহিছা। তেতিয়া আমি ক'লোঁ যে আমি কা আন্দোলন সহযোগ কৰিবৰ কাৰণে আমি আহিছোঁ, যে আমাক যাবলৈ দিয়া। আমাক ৰাস্তাতে ধৰিছিলে। তেতিয়া কোন হয় নাজানো, এজন ল'ৰা আগবাঢ়ি আহিছিলে। মই তেখেতক চিনি নাপাওঁ, কিন্তু তেখেতে মোক চিনি পাইছিলে আৰু ক'লে যে তুমি কৈতলাৰ হয়। মই বোলো হয়। তাৰপিছত তেখেতে ক'লে মই চিনি পাওঁ, যাবলৈ দিয়া। তেতিয়া তেনেকৈ কওঁতে আমাক যাবলৈ দিছিলে। আমি কিমান বেয়া পৰিস্থিতিত সেই সময়ত বাইক লৈ পেলাই কলিয়াবৰ পাইছিলোঁহি, তেজপুৰৰ পৰা কলিয়াবৰ পাইছিলোঁহি। আমাৰো ভয় লাগিছিলে সেইটো সময়ত যে আমি যাব পাৰিম নে নোৱাৰিম। যেনে তেনে পালোঁহি। পাই পেলাই আমি সেইকেইদিন তাতেই থাকিলোঁ। যিকেইদিন কাৰ কাৰণে বন্ধ আছিলে আমি সেইকেইদিন ঘৰতেই থাকিলোঁ। ঘৰত থাকি পেলাই কা প্ৰটেষ্ট কৰিবলৈ ওলাই আহিছিলোঁ দিনে ৰাতিয়ে। আহি পেলাই সহযোগ কৰিছিলোঁ সম্পূৰ্ণ কা আন্দোলনত। কৰি তেতিয়া কেব আছিলে, কেবৰ পৰা কা হ'ল আচলতে। ঘৰত আছিলোঁ। যেতিয়া ঠাণ্ডা হৈছিলে তেতিয়াহে আমি ৰুমলৈ গৈছিলোঁ, ভাড়া ৰুমলৈ। গৈ পেলাই মানুহজনে ডিউটি জইন কৰিছিলে। তেনেকৈ আমি
এটা ভয়ানক মানে দিন পাৰ কৰিছোঁ সেইখিনি জেগাত থাকি পেলাই। তথাপিও আমি নিজকে হাৰিবলৈ দিয়া নাছিলোঁ, নিজে ওলাই আহিছিলোঁ সাহস কৰি। চাবলৈ মানুহবিলাকে যেনেকৈ জোৰ জবৰদস্তি কৰি কিছুমানে মাতি আছে, তেখেতসকলে কৈ আছে যে আপোনালোকে ৰাঘৱৰ মেইন এক্টৰজন বাদ দিয়ক, মানে যতীন বৰা ডাঙৰীয়াক বাদ দিয়ক, আৰু তেওঁৰ পিছত যিখিনি আছে মানে অভিনেতা অভিনেত্ৰীসকল, তেওঁলোক বা কলা কুশলীসকল, তেওঁলোকৰ কথা চিন্তা কৰি ৰাঘৱখন চাবলৈ আহক। আমি কি বুৰ্বক নেকি যে ৰাঘৱখন তেখেতে বনাইছে, ফ্ৰীতে তেখেতসকলক কাম কৰাইছে, ৰাঘৱৰ টিকেট বেচিব, টিকেট বেচি পেলাই তেওঁলোকক পে'মেণ্ট কৰিব? এইটোতো নহয়। এখন চিনেমা বনোৱাৰ আগতেই তেখেতে সকলো পে'মেণ্ট আগতীয়াকৈ কৰিব লগা হয়, এইটো আমিও জানো, সাধাৰণ জনতায়ো জানো। গতিকে ইমান আৰু বুৰ্বকালি কৰিব নালাগে মানুহৰ লগত। আগতীয়াকৈ পে'মেণ্ট কৰিছে, তাৰপাছতহে এখন চিনেমাৰ শ্বুটিং হৈছে। হোৱাৰ পাছত এতিয়া কোনো ৰখি থকা নাই যে তেখেতে চিনেমা কৰিব আৰু কোনোবাই বাকী কৰিতো আৰু এখন চিনেমা নকৰে। গতিকে এনেকুৱা কথা নোকোৱাই ভাল। ৰাঘৱ হাউচফুল হৈছে, ভাল কথা, হাউচফুল হৈছে, আমিও দেখিছোঁ হাউচফুল হৈছে। বুক মাই শ্ব'টোতো জানোৱেই যে কেনেকৈ চাৰ্চ কৰিব পাৰে, কেনেকৈ টিকেট অনলাইন বুকিং কৰিব পাৰে। সদায় চাওঁ ৰাঘৱৰ বুক মাই শ্ব'ত গৈ পেলাই কিমান ছিট বুকিং হৈছে, হাউচফুল ক'ত ক'ত হৈছে। সদায় দেখোন খালী চকীয়ে দেখা পাওঁ। তেনেকুৱা হ'লে কেনেকৈনো হৈছে নাজানো আৰু। যদি বিজেপিৰ ফালৰ পৰা তেখেতৰ পে'মেণ্টটো কোনোবাই ভৰাই দিছে সেইটো বেলেগ কথা আৰু। কিছুমানে সেইদিনাখন কৈছিলে এজন লোকে যে ইয়াত ফেক বুকিং হৈছে বুলি, হ'বও পাৰে। ইমানখিনি যিহেতু মিছা কথা কোৱা মানুহ, গতিকে মিছলীয়া কথা কোৱা মানুহৰ কাৰণে একো অসাধ্য নহয়। দেখাবৰ কাৰণে ফেক বুকিঙো কৰাব পাৰে, হ'বও পাৰে ফেক বুকিং। কিন্তু আমাৰ নগাঁৱত মই সদায় 3টা হলতে চাই আছোঁ, দেখোন এটাতো ফুল হোৱা নাই, খালীয়ে হৈ থাকে বেছিভাগ ছিট। গতিকে চাবলৈ গ'লেতো ভাল কথা, যোনে গৈছে গৈছে, নাই যোৱা। ইমান আৰু হাত জোৰ কৰি বাৰে বাৰে আহক চাওক মাতি থাকি লাভ নাই। আমি নাযাওঁ, আমাৰ চিধা কথা। আমি যিহেতু এক কথাৰ মানুহ, আমি যিটো কওঁ সেইটোকে কৰোঁ। আৰু অসমীয়া ৰাইজে এবাৰ প্ৰমাণ কৰিলে যে তেওঁক যতীন বৰা ডাঙৰীয়াক জাতিদ্ৰোহী আখ্যা দিয়া হৈছে, আখ্যান দিছে তেখেতক জাতিদ্ৰোহী। গতিকে জাতিদ্ৰোহী এজনৰ চিনেমা চাবলৈ নাযাওঁ বুলি কৈছে, ঠিক আমিও নাযাওঁ। বাকী আৰু একো নকওঁ। যদি ভিডিঅ'টোৰ কথাখিনি কোনোবাই বেয়া পায় তেনেহ'লে ক্ষমা কৰিব। মনৰ কথা কোৱাৰ চবৰে অধিকাৰ আছে, ঠিক তেনেকৈ ময়ো ক'লোঁ, মোৰো মনৰ ভাৱ দাঙি ধৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো আজি অলপ দীঘলেই হৈ গ'ল, ক'বলৈ বহু কথা থাকি গ'ল কিন্তু নক'লোঁ। আৰু আন্দোলনৰ সময়ত যি 5জন অসমৰ ডেকা শ্বহীদ হৈছিলে, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি। তেখেতৰ আত্মাই চিৰ সদ্গতি পাওক, এয়াই প্ৰাৰ্থনা। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাব, যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জনাবচোন আপোনালোকৰ মতামত, ৰাঘৱ চালেনে নাই, আৰু কেনেকুৱা মতামত আপোনালোকৰ মনত ৰাঘৱৰ প্ৰতি জনাব।